সহযোগিতা পাই আমি সৰ্বাংগীন সফল কৰিবলৈ সক্ষম Hi guys, welcome back to my YouTube channel আৰু গুড মৰ্নিং সকলোকে আৰু আজি এটা নতুন ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছোঁ চ' এতিয়া ৰাতিপুৱা শুই উঠি মেলি এনে অলপ পুখুৰীৰ পৰা ওলাই আহিলোঁ চ' আজি মানে গাইজ অলপ ফাৰ্ষ্ট টাইম উঠিলোঁ তো চকুবিলাক কেনেকুৱা হৈ আছে চাব পাৰে ভিডিঅ'টো চোৱাৰ আগতে কাহিবাৰী ২ নং জ্ঞাতিৰ ছেক্ৰেটাৰী দীপেন ৰাভাই কিছু মন্তব্য আগবঢ়াইছে তো সেইটো চাই লওক এয়া বনগাঁও শিকাজুলি ৰাভা ভাষা সমাজৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন কাহিবাৰী ২ নং জ্ঞাতি সমাজৰ সৌজন্যত অনুষ্ঠিত হৈ আছে আমি ২ নং জ্ঞাতি তথা উদ্বৰ্ধনা সমিতি হিচাপত আমি খুবেই গৌৰৱান্বিত আমি আজি এই সুযোগ পোৱাৰ বাবে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আমি যি আয়োজন কৰিছোঁ এয়া বহল ভিত্তিত কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ সমূহ ৰাইজৰ সহায় সহযোগিতা পাই আমি সৰ্বাংগীন সফল কৰিবলৈ সক্ষম হ'ম এয়াই অল দ্য বেষ্ট পতাকা উত্তোলন হৈ গেল এতিয়া অলপ নৃত্য হৈ আছে তো নৃত্য চাই লওক আপোনালোকে আজি মানে ক'ত কি হৈ আছে দেখাব চেষ্টা কৰিম আৰু কিমান পাৰোঁ তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে গাইজ এতিয়া পতাকা উত্তোলন কমপ্লিট হৈ গ'ল এতিয়া হ'ব আপোনাৰ স্মৃতি তপক তো এইবিলাক চেক কৰক গাইজ এয়া পতাকা উত্তোলন হৈ গ'ল ইয়াতে আৰু এইবিলাক স্মৃতি তপক আছে নপরে দে আটকে থাকলি হবে তো ফাইনেলি গাইজ বাজাৰ লৈ ল'লোঁ এইটো মানে আমাৰ ৰাভা বাজাৰ বুলি কয় তো এতিয়া মানে ঘৰত আহিছিলোঁ মই বাজাৰখন ল'ব পাহৰি গৈছিলোঁ বাজাৰখন ল'লোঁ এতিয়া আকৌ যাম তো আপোনালোকক দেখাই আছোঁ চাই থাকক আদৰণি ইয়াৰ পৰা ৰাভাৰ মাজত মানে এনেকৈ মুখ্য অতিথি আদৰণি কৰে আৰু এইফালে হ'ল ৰাভা কৃষ্টি আৰু এইফালে হ'ল বহুৰঙী দল দুটাই লগ লাগি মানে আদৰণি নি আছে আৰু চাব পাৰে মুখ্য অতিথি অতিথি আদৰণি কৰি লৈ যাই আছে ইয়াৰ পৰা মঞ্চলৈকে চাব পাৰে
গাইছ এতিয়া কি বুলি কয় কোৰাছ চলিব তো ফাৰ্ষ্ট টাইম কোৰাছ ল'ব তাৰপিছত বহুখিনি কিবা কিবি হৈ যাব মানে লাহে লাহেকৈ প্ৰগ্ৰাম হৈ থাকিব তো এতিয়া কোৰাছ দেখাই আছোঁ এইবাৰ সম্বৰ্ধনা জনাবলৈ লৈছোঁ দক্ষিণ পূৰ্বাঞ্চল ৰাভা সমাজৰ সম্পাদক শ্ৰীযুত দিগন্ত ৰাভা তথা আজিৰ এই মুকলি সভাৰ বিশিষ্ট অতিথি তেখেতকো আমি এখন জাতীয় পৰ্যায়েৰে সম্বৰ্ধনা জনাইছোঁ সম্বৰ্ধনা জনাইছে বন্দনা ৰাভা ধন্যবাদ মিটিং শুনে একদম আলচি লাগি গেল ভোক লাগি গেল তো আমি এতিয়া আইচক্ৰীম খাম এই চাব পাৰে কি বুলি কয় এইটো চকলেট এইকাৰণে আইচক্ৰীম দোকান গ'লে বিশ্বভাই ফল বহুত ধুনীয়া হা বহুত ধুনীয়া হৈছে তোৰ তাকি বেলেগ নেকি তোৰ তাকি বেলেগ দেখোন অৰেঞ্জ টাটা অৰেঞ্জ মোৰটা হ'ল চকলেটৰ একদম কফি কালাৰ বঢ়িয়া
তো গাইজ ভিডিওটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে কোনো যাতে বেয়া নাপায় কাৰণ কিয় ভিডিঅ'বিলাক অলপ অলপকৈ ক্লিপ দিয়া হৈছে কমপ্লিট ক্লিপ দিয়া হোৱা নাই কাৰণ কিয় ভিডিঅ'টো বহুত দীঘল হৈ যায় তো সেইটোৰ কাৰণে অলপ অলপ ক্লিপ দিয়া হৈছে সেইটো লৈ যাতে কোনেও বেয়া বুলি নাভাবে আৰু লগতে ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।